নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। তো আজি আমি চাম আমাৰ হাঁহকেইটা কিমান ডাঙৰ হ'ল। আজি টোটেল 25 দিন হ'ল। ইহঁতৰ ওজন কিমান হৈছে, কি খোৱালোঁ ইহঁতক, আমি কেনেকৈ কি খোৱালোঁ, মানে কেনেকৈ খোৱালে ইহঁতক ভাল হয়, গোটেইখিনি আমি একেলগে চাম। ব'লক একেলগে আমি চাম। ইহঁতক আমি মানে আগতে কি কৰিছিলোঁ, ডাইৰেক্ট যিটো বাচন থাকে ইহঁতৰ, তাত আমি শুকানকৈ দি দিছিলোঁ মানে দানাটো। তো তেনেকৈ দিলে কি কৰিছিলোঁ, ইহঁতে গোটেই পেলাই দিছিলে, একদম চাৰিওপিনে পেলাই। তো এতিয়া আমি কি কৰোঁ, বাল্টিং এটাত পানী লৈ পিনে গোটেইখিনি একেলগে মিক্স কৰি দিওঁ। মিক্স কৰি দি পিনে ইহঁতক দি দিওঁ। ইয়াত আমি প্ৰথমতে মাকৈৰ গুড়া এটা মিক্স কৰিছোঁ। দেন এতিয়া আমি ৰাইচ পলিচ দিম 3 বাটিমান। গোটেইখিনি একেলগে মিক্স কৰি পিনে সিহঁতক দি দিম। এনেকৈ দিলে ভাল, মানে কি হয়, ইহঁতে খায়ো ভাল পায়, একো ৱেষ্টেজো নহয়, গোটেইখিনি হয়। এতিয়া চাব, আমি এনেকৈ ইয়াত যোনটো ষ্টাৰ্টাৰ আছে সেইটো দি দিছোঁ। তো এইখিনি দিয়াৰ পাছত ভালকৈ আমি মিক্স কৰি ল'ম। লোৱাৰ পাছত এনেকৈ আমাৰ যিটো আগৰ বাচন আছিলে তাৰ ওপৰখিনি গুচাই পিনে তলত এনেকৈ ভালকৈ আমি দি দিম, যাতে সিহঁতে খায়ো ভাল পায়, খোৱাত সুবিধাও হয় গোটেইখিনি। তো এনেকৈ দিয়াৰ পাছত সিহঁতে মানে খাই বহুত ভাল পায়। তো এনেকৈ যেতিয়া আমি খানা ৰেডি কৰি থাকোঁ, ইহঁতে ছাইডৰ একদম পূৰা হুলস্থুল কৰি থাকে, একদম গোটেই চাৰিওপিনে ঘূৰি থাকে। ৰ'ব দেখাই আছোঁ আপোনালোকক। সেয়া দেখিছেনে, পূৰা একদম গ'ল ৰাউণ্ড কৰি ইহঁতে ঘূৰি থাকিব, যেতিয়ালৈকে মানে দানা নিদিওঁ ইহঁতক। এনেকৈ পূৰা ঘূৰি থাকিব, ইপিনৰ পৰা সিপিনে গোটেইবিলাকে ঘূৰি থাকিব। আৰু যেতিয়া দানা দিবৰ হয়, একদম গোটেইবিলাক জোপ লাগি খাব একদম। এয়া চাব, এইটো দেখিছেনে, এয়া চাব, গোটেই চাৰিপিনে এনেকৈ কৰিব। তো এনেকৈ ইয়াত যেতিয়া আমি লিকুইড কৰি দিম বস্তুটো, ইহঁতে খাই বহুত ভাল পায় আৰু ৱেষ্টেজ একদম নকৰে। আগতে মানে গোটেই জেগাখিনি একদম লেতেৰা কৰি দিছিল চাৰিপিনে, একদম সদায় কাপোৰ ধুব লাগিছিল, সদায় আৰু দিব লাগিছিল, মানে এনেকুৱা বহুত কষ্ট হৈছিলে। তো এতিয়া এনেকৈ দিয়াৰ পাছত সিহঁতে খায়ো ভাল পায়। আৰু এনেকৈ দিয়াৰ পাছত মানে আমি এটা ৰিজাল্টটো পাইছোঁ কি, সিহঁতৰ জল্দি ওজনো বাঢ়িছে, গ্ৰথো ভাল হৈছে, তেনেকুৱা আৰু। তো নেক্সট আমি দেখাই আছোঁ, খানা দিয়াৰ আগত আমি এটা ওজন কৰিছিলোঁ, সেইটো আপোনাক দেখাম বাৰু। এইটো দেখিছেনে, একদম কেনেকৈ একদম ভালকৈ একদম পৰিষ্কাৰ কৰি খায়, দেখিছেনে, পূৰা একদম। এইটো নেক্সট দেখিছিলে, এটা ওজন কৰিছিলোঁ 815 গ্ৰাম হৈছে এতিয়ালৈকে, মানে এপ্ৰক্স 1 কেজি হৈ যাব এসপ্তাহমানত গোটেইবিলাকৰ, একদম এভাৰেজ মানে। তো এইখিনি আছিলে। যদি চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।